হেল্ল' ৰাইজ ডিমাপুৰৰ পৰানো কি আনিলোঁ তাকে বোলে আপোনালোকক অলপ দেখাবলৈ ওলাইছোঁ এয়া ভকভককৈ উতলি আছে গাহৰি মাংস ৰাস্তাতে যে পাই আনিছিলোঁ সেয়া দুডাল ক্লাটচাৰ আছে আৰু এফালে এখন ফেন আৰু এযোৰ চেণ্ডেল আছে এইযোৰ গ্ৰীণ কালাৰ চেণ্ডেলযোৰ আলফুলৰ কাৰণে আলফুলৰ মাহী এখতে গিফ্ট দিয়া দেই তাৰপিছত এয়া আনিছিলোঁ মাছৰুম আহি পাওঁতে মানে গেলিয়ে গৈছে এয়া চিনি পাইছেনে বাৰু আপোনালোকে মেজেঙা পাত লগতে আনিছোঁ ভেন্দি ইমান কোমল ভেন্দিকেইটা বইল কৰি খায়ে আছোঁ আনিছিলোঁ অকণমান লাই শাক আছোঁ এইফালে দেখিছেনে ভেঁকুৰ কোনে খাই ভাল পায় বাৰু ভেঁকুৰটো অকণমান তিতা হয় বাৰু খাবলৈ মই ভাল পাওঁ খালি আৰু এইফালে আছিলে অকণমান ৰাইচ ক্ৰেকাৰ টাইপৰ বিস্কুট আৰু এইফালে এটা কেক এইবোৰ মানে গোটেই বাৰ্মিজ প্ৰডাক্ট হয় খাবলৈ যে কি টেষ্টি হয় নহয় আৰু এইফালে পেকেট চুৰ্বি আনিছোঁ ইমান টান বহুত হাৰ্ড হয় এইটো চীজে হয় হিমালয়ান চীজ নেকি বহুত টান হয় খাবলৈ তো এইফালে যে কেককেইটা আনিছিলোঁ খাই চাইছোঁ বহুত টেষ্টি হয় খাবলৈ আপোনালোকে কেতিয়াবা খাইছেনে বাৰু জনাবচোন আৰু ডিমাপুৰ গৈ বাৰু ভোট জলকীয়া নানিলে হ'বনে সেই ভোট জলকীয়া লৈ আহিলোঁ মস্ত জ্বলা গম পায়নে জলকীয়াকেইটা আৰু এইফালে আনিছোঁ মোৰ কাৰণে দুযোৰ চেণ্ডেল আৰু আনিবলৈ মন গৈছিলে কিন্তু সময়ৰ নাটনি যে সেইকাৰণে নোৱাৰিলোঁ এইফালে কাপোৰো আনিছোঁ সেয়া মই আপোনালোকক পাছত পিন্ধি পিনে দেখাম দেই আজিলৈ আহিছোঁ বাই